কাৰ গভৰ্ণমেণ্ট টকা পইচা মন্ত্ৰী MLA MP সব কুছ আছে তথাপিও আমি মুছলপুৰত জিকিছোঁ লৰেন্স ইছলাৰী ডাঙৰে সমষ্টি জিকিছোঁ এই গোবিন্দ বসুমতাৰী ডাঙৰে সমষ্টি জিকিছোঁ কোনে কৈছে যে BPF দলে দুৰ্বল হৈছে বুলি আমি যে দুৰ্বল নহয় ইয়াৰ মই দুটা বা তিনিটা মান কাৰণ আপোনালোকক দিব খুজিছোঁ যোৱা MP ইলেকশ্যনত কোকৰাঝাৰ লোকসভাত প্ৰমোদ বড়ো ডাঙৰীয়াৰ ৰাইট হেণ্ড অতি মানে এই মৰমীয়াল এজন MLA লৰেন্স ইছলাৰী ডাঙৰীয়া তেখেতৰ সমষ্টিত তেখেতে জয় হ'ব পৰা নাই আমাৰ BPFৰ যেটো MLA সেগমেন্ট বিপৰহে জিকিছে জয় হৈছে মন্ত্ৰী আহিছে MLA আহিছে MP আহিছে মিনিষ্টাৰ আহিছে অসমৰ এই মিনিষ্টাৰ আৰু এই CM কোকৰাঝাৰত থাকি পেলাই কেম্পিং কৰিছে তথাপিও লৰেন্স ইছলাৰী ডাঙৰীয়াৰ সমষ্টিত আমি জিকিবলৈ সক্ষম হৈছোঁ আমি ডাউনতে আহিব লাগে শুনা নহয় আমি ডাউনতে আহিব লাগে 2 নম্বৰ আমাৰ মাননীয় এই গোবিন্দ বসুমতাৰী ডাঙৰীয়া তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লেফট হেণ্ড ডিপুটি চিফ বিটিআৰৰ ডিপুটি চিফ তেখেতৰ সমষ্টিত কোনে আহা নাই মন্ত্ৰী আহিছে MP আহিছে MLA আহিছে মিনিষ্টাৰ আহিছে আৰু CM তেখেতৰ সমষ্টিত আহি পেলাই কেম্পিং কৰিছে তথাপিও BPF দলক জয় কৰিব পৰা নাই তেখেতসকলে হাৰাব পৰা নাই BPF দলহে জয় হৈছে এতিয়া কক আমি দুৰ্বল হৈছে নেকি মুছলপুৰত কোনে জিকিছে গভৰ্ণমেণ্টৰ কাৰ গভৰ্ণমেণ্ট টকা পইচা মন্ত্ৰী MLA MP সব কুছ আছে তথাপিও আমি মুছলপুৰত জিকিছোঁ লৰেন্স ইছলাৰী ডাঙৰে সমষ্টি জিকিছোঁ এই গোবিন্দ বসুমতাৰী ডাঙৰে সমষ্টি জিকিছোঁ এই ৰৌতাত আমি 8,000কৈ বেছি পাইছোঁ ভেৰগাঁও সমষ্টিত আমি অকলে 14,900 মান পাইছোঁ দুটা মিলি তেখেতসকলৰ 24,000 ভাগ কৰি দিলে কিমান হ'ব প্ৰত্যেক সমষ্টিত যদি এক্সট্ৰাকে তেখেতসকলে খেলিলেও নেখেলিলেও BPFৰ ষ্টেটাছ আজি তাৰিখত বহুত ওপৰত আছে নমুনা মই 4টা মান দিলোৱে লৰেন্স ইছলাৰীৰ কথা ক'লো এই গোবিন্দ বসুমতাৰী ডাঙৰৰ কথা ক'লো ৰৌতাৰৰ কথা ক'লো মুছলপুৰৰ কথা ক'লো চালবাৰীৰ কথা ক'লো আপোনালোকে ৰিপৰ্টটো চালে হ'ল থেংক ইউ